নমস্কাৰ চাই আছে ই নিউজ এনি আৰু ষ্টুডিঅ'ত মইনো লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰীৰ হৈ মাত মাতিলে বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰীৰ ওপৰত মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে যি গোচৰ ৰুজু কৰিছিল সেই গোচৰ অতি সোনকালে উঠাই লোৱাৰ বাবে দাবী উত্থাপন কৰিছে আৰু আজিৰ দিনটোতে শিলচৰত উপস্থিত হৈছিল বিধায়ক অখিল গগৈ আৰু যি সীমান্ত পৰিদৰ্শন কৰিবলৈ গৈছিল আজি দিনটোত সেই সীমান্ত পৰিদৰ্শন কৰিব যোৱাৰ সময়তে এই দাবী উত্থাপন কৰিছে বিধায়কগৰাকীয়ে জনাই আছে এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰীৰ সপক্ষে মাত মাতিলে অখিল গগৈ মুখ্যমন্ত্ৰীৰ ওপৰত দিয়া গোচৰ উঠাই লোৱাৰ বাবে দাবী বিধায়কগৰাকীৰ আমাৰ মুখ্যমন্ত্ৰীক আমি সমালোচনা কৰিব পাৰো কিন্তু মিজোৰামে সমালোচনা কৰিব নোৱাৰিব অসমৰ মুখ্যমন্ত্ৰীক লয়লাপুৰ সীমান্ত পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত এই মন্তব্য কৰে বিধায়ক অখিল গগৈ আৰু আজি দিনটোতে উপস্থিত হৈছিল শিলচৰত সীমান্ত পৰিদৰ্শন কৰাৰ বাবে বিধায়কগৰাকী উপস্থিত হৈছিল শিলচৰৰ লয়লাপুৰত আৰু লগতে উপস্থিত হৈছিল বিধানসভাৰ অধ্যক্ষৰ লগতে দলীয় নেতাসকল আমি পুনৰ জনাই আছো এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো কিয়নো প্ৰতিবাৰে এক সংঘাত এক মন্তব্য কৰি অখিল গগৈ বিধায়ক অখিল গগৈ এক মুখ্যমন্ত্ৰীৰ বিপক্ষে সদায় মন্তব্য কৰি অহা দেখিবলৈ পোৱা গৈছে কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ হৈ মাত মাতিছে বিধায়কগৰাকী বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ ওপৰত দিয়া অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত দিয়া এক গোচৰৰ ভিত্তিত মাত মাতিছে যিহেতু মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এক গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ ভিত্তিতে এনেদৰে মাত মতা দেখিবলৈ পোৱা গৈছিল আৰু অতি সোনকালে মুখ্যমন্ত্ৰীৰ ওপৰত দিয়া গোচৰ উঠাই লোৱাৰ বাবে দাবী উত্থাপন কৰিছে বিধায়কগৰাকী এই মুহূৰ্তত তেওঁৰ ভাষ্য আমাৰ লগত আছে আমি ই নিউজ এনি দৰ্শকক দেখুৱাব বিচাৰিছো সেইটো খুব দুৰ্ভাগ্যজনক ঘটনা সেইকাৰণে আজি আমি সকলো বিধায়ক সকলো দলৰ বিধায়ক আহি ইয়াত উপস্থিত হৈছোঁ এই মুহূৰ্তত মোৰ ক'বলগীয়া প্ৰথম কথাটো হ'ল যে মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ দিয়াটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ উঠাই ল'ব লাগে হয় মানে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ উঠাই ল'ব লাগে এইটো আমাৰ প্ৰথম দাবী কাৰণ আমি মুখ্যমন্ত্ৰীক কিবা কথাত সমালোচনা কৰিব পাৰোঁ কিন্তু কোনোপধ্যে মিজোৰামে আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ দিয়া আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ সেইটো পিছত কম আহিলৈ দেই নহ'লে এতিয়া বহু আৰু এয়া আছিল মন্তব্য বিধায়ক অখিল গগৈ আৰু অখিল গগৈ আজি দিনটোতে উপস্থিত হৈছিল শিলচৰৰ লয়লাপুৰত সীমান্ত পৰিদৰ্শন কৰাৰ বাবে উপস্থিত হৈছিল কেৱল অখিল গগৈ নহয় অখিল গগৈৰ লগতে বিধানসভাৰ অধ্যক্ষৰ লগতে তেওঁৰ লগত উপস্থিত হৈছিল দলীয় নেতাসকল আৰু আজি দিনটোতে এনেদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈ কিয়নো কিছুদিন পূৰ্বে মিজোৰাম আৰু অসম সীমান্তত যি সংঘাতৰ সৃষ্টি হৈছিল সেই সংঘাতৰ পিছতে এনেদৰে সীমান্ত পৰিদৰ্শন কৰিবলৈ আজি উপস্থিত হৈছিল বিধায়কসকল আৰু তাৰ পিছতে তেওঁৰ লগত উপস্থিত হৈছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু লগতে বিধায়কসকল আৰু তেওঁলোকৰ নেতৃত্বত এখন সৰ্বদলীয় প্ৰতিনিধি দল উপস্থিত হৈছিল তেওঁ শিলচৰত উপস্থিত হৈ পোনে পোনে লয়লাপুৰৰ সীমান্ত পৰিদৰ্শন কৰিবলৈ গৈছে আৰু লয়লাপুৰৰ গৈয়ে যুটীয়া সৰ্বদলীয় বৈঠকত মিলিত হয় লয়লাপুৰ আৰক্ষী চকীত আৰু সকলোৱে মিলি সীমান্ত পৰিদৰ্শন কৰি বিষয়টোৰ ওপৰত বুজ লোৱাৰ চেষ্টা কৰে আৰু এই বিষয়টো ভাৰতবৰ্ষৰ আইন ব্যৱস্থাৰ ভিতৰত লোৱা হ'ব বুলিও মন্তব্য কৰিছে আৰু এই সময়তে মুখ্যমন্ত্ৰীৰ ওপৰত যি গোচৰ ৰুজু হৈছে মুখ্যমন্ত্ৰীৰ ওপৰত মিজোৰাম মুখ্যমন্ত্ৰীয়ে যি গোচৰ ৰুজু কৰিছিল সেই গোচৰৰ ভিত্তিত বিধায়ক অখিল গগৈক মাত মতা দেখিবলৈ পোৱা গৈছে আৰু অখিল গগৈক
ইতিমধ্যে জনাইছে যে মুখ্যমন্ত্ৰীক আমি কিবা কাৰণত সমালোচনা কৰিব পাৰোঁ, কিন্তু মিজোৰামৰ কোনো লোকে মিজোৰামৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ কোনো অধিকাৰ নাই। আৰু গতিকে মুখ্যমন্ত্ৰীৰ ওপৰত দিয়া গোচৰ অতি সোনকালে উঠাই লোৱাৰ বাবে দাবী উত্থাপন কৰিছে বিধায়কগৰাকীয়ে। আৰু কেৱল আজি দিনটোতে শিলচৰত সীমান্ত পৰিদৰ্শন কৰাৰ বাবে উপস্থিত হৈছিলে বিধায়কসকল আৰু উপস্থিত হৈছিলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু তেখেতৰ লগতে উপস্থিত হৈছিলে তেখেতৰ নেতৃত্বত বিভিন্ন প্ৰতিনিধি দলো উপস্থিত হৈছিলে। আৰু এই সময়ত তেওঁৰ ভাষ্য আমাৰ লগত আছে, আমি নিউজ এনি দৰ্শকক দেখুৱাব বিচাৰিছোঁ। আৰু আমি দৃশ্য দেখুৱাই আছোঁ শিলচৰৰ লয়লাপুৰত আজি উপস্থিত হৈছিলে বিধায়কসকল। সীমান্ত পৰিদৰ্শন কৰাৰ বাবে আজি উপস্থিত হৈছিলে বিধায়কসকলে। লয়লাপুৰৰ অঞ্চলত উপস্থিত হৈ কি পৰিৱেশ হৈ আছে, তাত কেনেকুৱা ধৰণৰ পৰিস্থিতি চলি আছে, কি ব্যৱস্থা লোৱা হ'ব এই সম্পৰ্কে পৰৱৰ্তী সময়ত এই সম্পূৰ্ণ সকলোখিনি পৰিদৰ্শন কৰাৰ বাবে সকলোখিনি বুজ লোৱাৰ বাবে এনেদৰে উপস্থিত হৈছে বিধায়কসকল। আৰু এই গোটেই বিষয়টোত আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্তব্য কৰে। আৰু আজিৰ দিনটোতে এনেদৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু তেখেতৰ লগত উপস্থিত হৈছিলে। উপস্থিত হৈ বিধায়কসকল আৰু তেওঁৰ নেতৃত্বত এখন সৰ্বদলীয় প্ৰতিনিধি দল তাত উপস্থিত হৈছিলে। আৰু শিলচৰত উপস্থিত হৈ পোনে পোনে লয়লাপুৰ সীমান্ত পৰিদৰ্শন কৰাৰ বাবে যায় বিধায়কসকলে। লয়লাপুৰৰ গৈ যুটীয়া সৰ্বদলীয় বৈঠকত মিলিত হয় লয়লাপুৰ আৰক্ষী চকীত। আৰু সকলো মিলি বৈঠকৰ পিছত অধ্যক্ষগৰাকীয়ে সাংবাদিকৰ আগত কি কৈছে এই সম্পৰ্কে আমাৰ লগত আছে ভাষ্য, আমি নিউজ এনি দৰ্শকক দেখুৱাব বিচাৰিছোঁ। আৰু সেই হিচাপে বিভিন্ন জনৰ লগত মত বিনিময় কৰাৰ লগতে প্ৰশাসনৰ পৰাও আমি সেইদিনাৰ ঘটনা আৰু ইয়াৰ বৰ্ডাৰ বিষয়ে সীমা সমস্যা বিষয়ে আমি মানে গোটেই বিতং আজি জানি লৈছোঁ। আৰু ইয়াৰ ওপৰত যাতে চৰকাৰ সঠিকভাৱে বিহিত ব্যৱস্থা ল'ব পাৰে সেইটো আমি ইয়াৰ পৰা গৈ ফালে আমাৰ চৰকাৰক আমি এটা পৰামৰ্শ দিম, মানে চব বিষয়টো চাই ফালে। গতিকে সেইটোৱে আমাৰ আজিৰ উদ্দেশ্য আছিলে। সেইটো আমাৰ ৰাজ্যৰ কথা, আমাৰ ৰাজ্যত কোনোবাই সীমাত সোমাইছে, ইয়াৰ ওপৰত আমি চবে যিকোনো মন্তব্য দিব পাৰোঁ। কিন্তু আজি যি ধৰণে সেইদিনা মানে এই বৰ্ডাৰ তেওঁলোকৰ অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত কথা পাতি আছিলে, কথা পাতিবলৈ গৈছিলে, ইয়াৰ ওপৰত যিটো ইনডিসিপ্লিনেট মানে ফায়াৰিং কৰা হ'ল সেইটো কেতিয়াও কোনেও সমৰ্থন মানে কৰিব নোৱাৰে, সেইটো বেআইনী। গতিকে বেআইনীভাৱে কাম কৰা মানুহবিলাকে তেনেকুৱা ধৰণৰ বিভিন্ন অভিযোগত কেছ কৰাটো ডাঙৰ কথা নহয়, কিন্তু ইয়াৰ কোনো ভেলু নাথাকে। নহয় চাওক, ইয়াত ছাপৰ্ট বা মানে কি কয় ছাপৰ্ট নকৰাৰ প্ৰশ্ন নাহে। ইয়াত এটা ইমান ডাঙৰ এটা ইনচিডেণ্ট হোৱাৰ পিছত এই বৰ্ডাৰত বসবাস কৰা